हेलो फ्रेंड्स পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ আৰু আজি মই অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন যদিহে চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আহক আজি মোৰ এই ভিডিঅ'টো চাওঁ প্ৰথমে মই নৰসিংহ পাত এখিনি মানে ছিঙি ললোঁ আৰু এয়া এতিয়া মই আলু গুটি গুচাই লৈছোঁ দুটা আলু দুটা মই ধুনীয়াকৈ বাকলিবোৰ গুচাই জ্বলা ভাজিৰ বাবে মই এনেদৰে কাটি ললোঁ আসলতে আলু দুটা মই জ্বলা ভাজিত নিদো বেঙেনা গিটাহে দিম আৰু বেঙেনা দুটা অকনমান হুকাইছে দেখিছে মানে অনা 4 দিন মান হ'ল সেই কাৰণে তেনেকুৱা হৈছে আৰু এতিয়া মই জ্বলা ভাজিখনৰ কাৰণে বেঙেনা গিটা কাটি ললোঁ আৰু আলু গুটি গিটাও মই এনেকে চিটি কৰি কাটি লৈছোঁ আলুখিনি যেহেতু মই মাছৰ তৰকাৰি দিম এতিয়া মাছখিনি এয়া কুহি মাছ হয় এইকিজনী এতিয়া মাছখিনি মই ফ্ৰাই কৰি ললোঁ ভালকৈ তাৰ পিছত এফালে হল নৰসিংহ পাতখিনি মই ধুনীয়াকৈ মিক্সিত দি ললোঁ আৰু এতিয়া কেৰাহীখনত আকৌ মই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লম প্ৰথমে ফ্ৰাই কৰি ললে আলুখিনি খাবলৈ ভাল হয় সেইকাৰণে মই ফ্ৰাই কৰি লৈছোঁ অলপ সময় ৰঙচুৱা কৰি ভাজি ললোঁ মানে কি হয় ৰঙচুৱাকৈ ভাজি ললে দেখিবলৈও ধুনীয়া হয় আলুখিনি আৰু খাবলৈও এটা হোৱা এতিয়া মাছৰ দালিখনৰ কাৰণে পিয়াজ ধনিয়া গুটি জিৰা আদা ৰসুন এফালে জলকীয়া তিনটা লৈছোঁ আৰু এয়া আলু এনেদৰে মই গোটাই ললোঁ সকলোকিটা বস্তু এতিয়া মই সেই কেৰাহীখনতে আকৌ পিয়াজখিনি দি অলপ সময় ভাজি লম পিয়াজখিনি আৰু লগত এতিয়া মই এয়া জিৰা ধনিয়া গুটি সকলোবোৰ দি লৈছোঁ আৰু এতিয়া মই জলকীয়া গিটাও দি দিম ৰেড চিলি অকন দিছোঁ আদা ৰসুন অকনমান দি দিছোঁ মানে কি হয় সকলোকিটা বস্তু একেলগতে ভাজি ললে খাবলৈ মানে হাতখনো সোৱাদ হয় সেইকাৰণে মই এনেদৰে সকলোখিনি বস্তু ভাজি ললোঁ তাৰ পিছতে ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিলোঁ লগত এয়া ধুনীয়াকৈ ভাজি ললোঁ অকনমান সময় এতিয়া মই বিলাহী এটা কাটি লৈছিলোঁ কটা বিলাহীটো ধুনীয়াকৈ দি দিছোঁ এতিয়া সকলোখিনি দি পিনাই অকনমান সময় আকৌ ভাজি লম আৰু বিলাহীখিনি অকনমান গলালৈকে এনেদৰে মই শাককণ ভাজি লম এতিয়া হালধি অকন দি দিছোঁ তেতিয়া শাকখিনি অকনমান ৰং এটা উঠিব ধুনীয়া কালাৰ এটা হৈ যাব এয়া দেখিছে ইমান ধুনীয়া লাগিছে কালাৰটো এতিয়া আকৌ অকনমান সময় ভাজি নিমখ অকন দি দিছোঁ লগতে নিমখো দি দিলে তেতিয়া মানে কি হয় সবজিবোৰত তেতিয়া ধুনীয়াকৈ নিমখকণ মানে হান খাই যাব এতিয়া সকলোবোৰ বস্তু দিয়া হৈ গ'ল এতিয়া দি দিম পিচি থোৱা নৰসিংহখিনি ধুনীয়াকৈ এতিয়া মানে কি হয় নৰসিংহখিনি পিচি ল'লে বেছি ধুনীয়া হয় খাবলৈ আৰু কিছুমানে মানে কুটিও দিয়ে যাৰ মানে ধৰি লওক পিচি খাবৰ মন নাই তেনেদৰে কুটিও মিহি মিহিকৈ কুটিও দিব পাৰে আপুনি দাইলত এনেদৰে পিচি দিলে বেছি শাককণ ধুনীয়া হয় খাবলৈ আৰু এতিয়া অলপ সময় এনেদৰে মই ভাজি ল'ম যাতে বিলাহীখিনিও গলি যায় আৰু শাকখিনিও মানে ভালকৈ ভজা হয় তাৰ পিছত এতিয়া গৰম পানী অলপ দি দিলোঁ শাকত গৰম পানী মই ইমান অনুযায়ী দি দিলোঁ এতিয়া ঢাকনখন লগাই অলপ সময় আকৌ ভাজি ল'ম এইফালে এতিয়া গেছত মই আকৌ জ্বলা ভাজিখনৰ কাৰণে পাতি দিছোঁ জ্বলা ভাজিখনো মই এনেদৰেই ভাজিম পিয়াজ মানে কি হয় তেলত দি পিনে অকনমান সময় পিয়াজখিনি ভাজি ল'ম ভালকৈ এতিয়া মই আদা ৰসুন জলকীয়া সকলোবোৰ দিয়ে দিছোঁ একেলগতে আৰু এতিয়া সকলোখিনি এনেদৰে অকনমান সময় ভাজি ল'ম জ্বলা ভাজিখনৰ কাৰণে কোনো মানে হেৰি কৰিব দৰকাৰ নাই এনেদৰে ভাজিলেই হৈ যায় ময়ো এনেদৰেই ভাজিছোঁ মানে কি হয় ইয়াত কোনো বেলেগ একো দিয়া নাই আদা ৰসুন দিছোঁ মাত্ৰ এয়া এতিয়া পিয়াজখিনি অকনমান সিজাৰ পিছত হালধি অলপ দি দিছোঁ তেলতে হালধি অকন দিলে তেতিয়া পিয়াজখিনি ধুনীয়া ৰং এটা হৈ যায় তাৰ পিছতে মই মাছৰ যি পেটুখিনি আছিলে সেইখিনি পেলাই দিয়া নাছিলোঁ সেইখিনিও মই জ্বলা ভাজিত দিম বুলিয়ে ললোঁ এতিয়া মাছৰ পেটুখিনি অকনমান সময় ভালকৈ ভাজি ললোঁ এয়া মই এনেদৰে মাছৰ পেটু ভাজি খাই ভাল পাওঁ সেইকাৰণে মই মানে কি হয় মাছৰ পেটুখিনি মই পেলাই নিদিওঁৱে জ্বলা ভাজিৰ কাৰণে থৈ দিওঁ এতিয়া মই বেঙেনাখিনি দি দিলোঁ
বেঙেনাৰ লগত মাছৰ পেটু জ্বলা ভাজি খাই ভালেই লাগে। আপোনালোকে খাই নাই নাজানো, মই কিন্তু এনেদৰে বনাই খাওঁ। এতিয়া অকণমান সময় এনেদৰে ভাজি ল'ম ভালকৈ পেটুখিনি। দেখিছে কিমান ধুনীয়া এটা কালাৰ হৈ গ'ল। তাৰপিছতে অকণমান হালধি, আকৌ নিমখ অকণো দি দিম লগতে। সকলোখিনি দিয়া হোৱাৰ পিছত এতিয়া আকৌ অকণমান সময় এনেদৰে লৰাই থাকিম। আৰু এই ভাজিখন বেছি সময় নালাগে, খুব সোনকালে হৈ যায়। অকণমান সময় পিছতে হৈ যাব। এতিয়া এইখিনি এনেদৰে ৰাখি দিম। তাৰপিছতে এইফালে মাছৰ মানে শাকখিনি চাই লৈছোঁ। এয়া শাক সিজিছে। অলপ সময় পিছতে এতিয়া মই মাছখিনি দি দিম। এতিয়া মাছকেইজনী দি আকৌ অকণমান সময় সিজাই ল'ম শাকখিনি ধুনীয়াকৈ। মাছখিনি যাতে ভাগি নাযায়, অকণমান লাহে লাহে লৰাই পিনে এতিয়া আকৌ ঢাকি দিম। তাৰপিছতে জ্বলা ভাজিখিনি আকৌ এতিয়া মই লৰাই দিম অকণমান সময়। মানে কি হয়, মাজে মাজে ভাজিখিনি চাই নাথাকিলে লাগি ধৰিব পাৰেতো, সেইকাৰণে অকণমান মাজে মাজে লৰাই আছোঁ। এতিয়া আকৌ জ্বলা ভাজিখিনি ঢাকি অকণমান সময় ৰাখি দিম। এয়া ভাজি হৈ গ'ল দেখিছেই। তাৰপিছতে এতিয়া মাছৰ ভাজিখন মানে দালিখনো চাই লৈছোঁ। এতিয়া দালিখন এয়া উতলি আছে, হৈ গ'ল। খুব কম সময়ৰ ভিতৰতে এই দুইটা ৰেচিপি হৈ গ'ল দেখিছেই। এতিয়া মোৰ শাককণ ৰেডি হৈ গ'ল। এতিয়া শাকখিনিও মই নমাই ল'ম। এয়া দেখিছে ইমান ধুনীয়াকৈ শাককণ হৈ গ'ল। কিমান ধুনীয়া লাগিছে, দেখিলেই খাওঁ খাওঁ যেন লাগিছেনে বাৰু? এনেদৰে আপোনালোকে ঘৰতে বনাই খাব পাৰে। ঘৰত মানে কি হয়, এইবোৰ বস্তু ঘৰতে পোৱা যায় নহয় জানো? এয়া মোৰ জ্বলা ভাজিখিনি। এতিয়া মোৰ ভাত ৰেডি হৈ গ'ল। আপোনালোকে যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহোঁ, বাই বাই।